নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ব্লগ ভিডিঅ'টোৰ ডেষ্টিনেশ্যন হৈছে চিকাৰীঘাট। আৰু মোৰ লগত আজি বহুতো নতুন মেম্বাৰ আছে, কাৰণ মই এই চাইক্লিংটো কৰি আছোঁ গোলাঘাট ইউনাইটেড চাইক্লিং ক্লাবৰ তৰফৰ পৰা। আৰু আজি আমি যোনডোখৰ জেগা বুলি ক'লোঁ ডেষ্টিনেশ্যনটো পূৰা মজা প্লেচ হয়। আপোনালোকক সম্পূৰ্ণ মই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো কাটি নাচাব, সম্পূৰ্ণ ভিডিঅ'টো চাব, কিয়নো তেতিয়াহে মজাটো পাব। আহক মই ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি মই আশা নিশ্চয় কৰিলোঁ। আহক চাওক ভিডিঅ'টো আগত গৈ আছে। এইটো হৈছে ডেৰগাঁও ৰোড, মানে এনেকৈ গৈ পিনি আপোনাৰ যোৰহাট যাব পাৰি। আমি আজি গৈছোঁ চিকাৰীঘাট, ব্ৰহ্মপুত্ৰ পাৰ বুলি ক'লে একো নহয়। চব গোলাঘাট ইউনাইটেড চাইক্লিং ক্লাব বৰ মেম্বাৰসমূহ আৰু আমি বৰ্তমান আহি পালোহি পুলিবৰ, আৰু আমাৰ দুজনমান সংগীৰ বাবে আমি ৰখি দিছোঁ। আৰু তেওঁলোক আহিলে আমি আকৌ পুনৰ চাইক্লিংটো আৰম্ভ কৰিম। ৰখি দিওঁ অলপ দেৰি, চাওঁ আহে নে নাহে। আমি তাৰ পৰা ওলালোঁ, কিন্তু ওলাই কি হ'ল, ৰখি থাকিবলগীয়া হৈছে। পিছত থাকি আহিলে তেওঁলোক, চব ৰখি আছোঁ, অহাই নাই ইমান দেৰি। পূৰা ৰাতিপুৱা সময়ত চাইকেল চলোৱা মজাই বেলেগ। আৰু আমি এতিয়া ফাইনেলি পাই গ'লোঁ সেই পদুমণি তিনিআলি। চক পূৰা এজনতকৈ এজন আগবাঢ়ি গৈ আছে। আৰু ভিডিঅ'টো কপাৰ বাবে বেয়া নাপাব, কিয়নো বেয়া ৰাস্তা, সেইবাবে ভিডিঅ'টো কপিছে। আৰু এতিয়া আমি ৰধলা পথাৰৰ মাজত চাইকেল চলাই আছোঁ। ইমান চিনি নাপাওঁ বাৰু জেগাবোৰ, তথাপিও অলপ চিনি পাওঁ। আৰু চাওক কি মজা পৰিৱেশ। আমি যে ভিডিঅ' কৰিছিলোঁ কালি, সেই পথাৰখনৰ নিচিনা, বেছি নাই। আৰু আগতে দেখাই আছোঁ ভিডিঅ'ত কেনেকুৱা মজা জেগা পাই যাওঁ, দেখাই যাওঁ। চাই থাকক ভিডিঅ'টো, কাটি নিদিব। গেলাবিল আৰু আগত ভিডিঅ' নবনালোঁ, কিয়নো মোৰ মোবাইলৰ ষ্ট'ৰেজটো পূৰা ফুল হৈ গ'ল। এতিয়া অলপ মানে আছে আৰু ফুল হোৱা নাই। এতিয়া গেলাবিল পাই গ'লোঁ। এখন গেলাবিল দলঙৰ ওপৰত আছোঁ আমি। চব পূৰা মজা পৰিৱেশ। ডেৰগাঁও পাৰ হৈ আহিলোঁ, আৰু বহুত ভাল জেগাও পাৰ হৈ আহিলোঁ, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া গেলাবিলত বেক কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ। আমি চিকাৰীঘাট, হয় নাই? ষ্টপ, পাই গ'লোঁ সেই চিকাৰীঘাট। এই চক, এই মজা। नज़ारा इसी को कहते हैं नज़ारा। देखो
মজা। কি মজা ঠাণ্ডা বতাহ মাৰিছে। আৰু এয়া পাই গ'লো আমি চিকাৰী ঘাট। তাৰপিছত কিবা লিখি থৈছে মানে চাইকেলত গৈছে না কনষ্ট্ৰাকশ্যন অফ ৱেটিং ফ্লেট কিবা লিখি থৈছে, কিন্তু মানে আহি আছোঁ নহয় পঢ়িবলৈ নহ'ল আৰু এইটো খাবই। আৰু সেয়া চব আমাৰ ৰাইডাৰসকল। ৰাইডাৰ আৰু চব পাই গ'লোহি আমি চিকাৰী ঘাট। আৰু মই দেখাই আছোঁ আগতে কি কৰি আছোঁ। পাই গ'লোহি আমি চিকাৰী ঘাট। চক পূৰা মজা বেকগ্ৰাউণ্ড। চাইকেল পূৰা লাইন লাইনকৈ ৰখাই দিছে। তাৰপিছত পূৰা মজা নাজাৰা। তাৰপিছত ফটো মাৰি লওঁ, ফটো মাৰি বোলে গ্ৰুপ ফটো কপি মাৰি লওঁ। তাৰপিছত কি কৰি আছোঁ দেখাই আছোঁ আপোনালোকক। মেঘৰঞ্জনী চুমি যাব যেনিবা ভৈৰৱ পুৱা আৰু পালি সন্ধ্যা বিষাদৰে ধাৰ কিনো গান্ধাৰ পাৰ কিনো আনন্দ প্ৰমাণ সাক্ষী শুনাব খুজি পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈ ৰগৈ তাই আমি ফটনি আহিলোঁ, তাত খালোঁ বলোঁ, তাৰপিছত চব জ্বলালোঁ বাৰু। কি খালোঁ আপোনালোকে দেখাব নোৱাৰিলোঁ, কাৰণ ইমান খোৱা বোৱাটো দেখাব নোৱাৰি ন। কিন্তু আহিলোঁ হয়, কিন্তু এজন মেম্বাৰৰ মানে দুৰ্ভাগ্যবশতঃ মানে পামচাৰ ওলাই গ'ল। মই দেখাইছোঁ এতিয়া ঠিক কৰি আছে আমাৰ মেকানিকেল সৰু সুৰা এতিয়া ঠিক কৰি আছে। দেখাই আছোঁ আপোনালোকক বেক কেমেৰা কৰি। চক পামচাৰ গ'ল, এতিয়া ঠিক কৰি আছে। খেলিলোঁ, খালোঁ, কৰিলোঁ, সকলোবোৰ কৰিলোঁ আৰু ফ্ৰী ফায়াৰ খেলিছিলোঁ, হাৰিলোঁ। এটা মোক নবৰা বুলি চিঞৰি আছে। আৰু আপোনালোকক মই সাঁতোৰা দেখুৱাম, যদি সাঁতুৰিবলৈ আছোঁ চাই লওঁ। আৰু দেখাইছোঁ ৰ'ব। আৰু এতিয়া আমি আকৌ পুনৰ ঘূৰি যাবলৈ লৈছোঁ। বিপুল আমি ৰাইজৰ এয়া চক জোৰ কৰা নাই, এয়া চক এইয়া বন্ধুসকল, আজি ব্লগটো ইমানেই আছিল আৰু বহুত ব্লগটোক বনাওঁতে কষ্ট হৈছে, সেইটো কাৰণে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, প্লিজ কৰি দিব। আৰু ব্লগটো ইমানতে আজি সামৰণি মাৰিছোঁ। বাই বাই। আকৌ এটা নতুন ব্লগত আপোনালোকক লগ পাম বুলি আশা কৰিলোঁ।
আৰু নতুন ব্লগ এটা ধামাকা ৰাইড হৈ আছে 15 আগষ্টত। আহক আজি এই সাঁতোৰা পৰিৱেশৰ মাজত মোৰ ভিডিঅ'টো এণ্ডিং কৰোঁ। বাই বাই।